হেল্ল' এভৰিৱান, তো কি খবৰ আপোনালোকে ভালে আছে ন? তো আজি মই বহুত দিন পিছত মিনি ব্লগ লৈ আহিলোঁ। আজিকালি কিয় নাজানো, মোৰ ভিডিঅ' বনোৱাত একেবাৰে ইচ্ছা নাযায়, সেইকাৰণে ভিডিঅ'টো বহুত বেছি লেট হয় আৰু সেইবিলাকতো হৈয়ে থাকিব। তো আহিলোঁ এতিয়া মই বাথৰুমত, নিজকে ফ্ৰেছ কৰোঁ, তাৰপিছত ব্ৰাছ কৰিলোঁ আৰু নাজানো মোৰ বহুত বেছি খং উঠি আছিল, কিয় নাজানো, নিজে কাৰণটো মুড চুইং আছিল মেবি। আৰু এয়া প্ৰাকৃতিক মনোমোহা দৃশ্য দেখি কেনে মোৰ বহুত বেছি ভাল লাগিল ৰাতিপুৱা আৰু মই এনেও আগৰ পৰাই নেচাৰ বস্তুটো বহুত বেছি ভাল পাওঁ। বহুত দিন পিছত ৰুমত আহিলোঁ, তো চাফ চাফাই কৰি আছিলোঁ, বহুত মাকৰা জাল চাৰিওপিনে হৈ আছিলে। তাৰপিছত চাফ চাফাই কৰি কেনে মই এতিয়া যাম গা ধুবলৈ। তাৰ আগতে মই বজাৰত গৈছিলোঁ, যে বজাৰত গৈ কেনে বজাৰ কৰি আনিছিলোঁ, মাছ চাছ আনিছিলোঁ। তাৰপিছত মাছ চাছ বাচি কেনে ধুই পখালি থৈ দিছোঁ, বাকীবিলাকে ক্লাছত গৈছে। তো আজি মই ৰুম চাফা কৰিলোঁ। তাৰপিছত ভাত খাই ইভিনিং শুই উঠিয়ে মই চেমিনাৰ পেপাৰ বনাব ষ্টাৰ্ট কৰিলোঁ। মুডটো চুইং হ'ল, আকৌ চুইং হৈছে, মোৰ মুড চুইং হৈয়ে থাকে গাইজ, একদম কি ক'ব আৰু। তাৰপিছত ম'ম' খালোঁ, আৰু মোৰতো এটা দিন নহয়, চাওমিন খালোঁ। নেক্সট ডে গ'লোঁ মই মেলা চাবলৈ। তো মেলা চাবলৈ আহি কেনে মই বহুত বেছিয়ে ভাল পালোঁ। তাৰপিছত এয়া এটা বহুত ডাঙৰ মূৰ্তি, তো চায়ে ভাল লাগিল, কিবা এটা ইম'শ্যনছ। তাৰপিছত এনেকৈ কিবা কিবি ভিডিঅ' বনাই আছিলোঁ, তাৰপিছত কিবা কিবি চালোঁ। তো মোৰতো পচন্দ নহ'লে, মেলাৰ বস্তু যিকোনো পচন্দ নহয় আৰু মই ক'তোৱে নুঠোঁ। আমাৰ আৰু এইটো বস্তু বহুত বেছিয়ে ভয় লাগে মোৰ। আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাইছেনে? মইতো বহুত বেছি ভয় খাওঁ, মই কেতিয়াও নকৰোঁ। তাৰপিছত মোৰ ঘৰৰ চবতছে ডাঙৰ কাৰণে চাওকচোন গাইজ, মোক ডাঙৰ হৈ সৰু বাচ্ছাৰ লগত সৰু হৈ একদম চলিব লগাত হৈছে। তো তাৰপিছত আমি গ'লোঁ এম বাজাৰত, তাৰপিছত অকণমান শ্বপিং টপিং কৰিলোঁ।